গমৰ লাডু ঘৰত বনাই খাইছেনে বাৰু? যদি খোৱা নাই খাবচোন এনেকৈ। এইখিনি গম মই দোকানৰ পৰা কিনি আনিছোঁ। আধা কেজি গম হ'ব এইখিনিত, আৰু তাৰে মই 3 মুঠিমান লৈছোঁ। আৰু এইখিনি এটা কেৰাহীত মই অলপমান ঘিউ দি ভাজি লৈছোঁ। এইখিনি দিয়াৰ লগে লগে পাপৰৰ নিচিনা ফুলি উঠে, তেতিয়া পিচিবলৈও খুব সুবিধা হয়। ইমানখিনি হৈছে ফুলি পেলাই। আৰু ইয়াৰ লগত দিবলৈ মই কেইটামান কাজু আৰু কাঠবাদাম ভাজি লৈছোঁ। এইখিনিও মই গুড়া কৰি লৈছোঁ আৰু গমখিনিও গুড়া কৰি লৈছোঁ। এতিয়া এইখিনি ৰেডি কৰি লৈ মই আকৌ আটা অলপ লৈছোঁ। এইখিনি মই আশীৰ্বাদ আটা লৈছোঁ। আটাও 4-5 কাপ মানেই হ'ব। আৰু এইখিনি মই চেনি পিচি লৈছোঁ। এতিয়া মই এইখিনি এটা কেৰাহীত ঘিউত ভাজি আছোঁ। খুব ধুনীয়া চেণ্ট এটা অহালৈ ভাজি থাকিব লাগিব। কালাৰটো খুব ধুনীয়া হয়। খুব ধুনীয়া কালাৰ এতিয়া আহিছে। মই ইয়াতে আৰু 2 চামুচমান ঘিউ দি দিছোঁ আৰু অলপমান চেনি দি দিছোঁ। চেনিটো নিজৰ জোখত দিব পাৰি। মিঠাটো হ'লে অকণমান খাই ভাল লাগে। আৰু ইয়াত মই গমখিনিও দি দিছোঁ। একেলগে গোটেইখিনি দি পেলাই এতিয়া ধুনীয়াকৈ সানি আছোঁ। খুব ধুনীয়াকৈ সানিব লাগে যাতে লাড়ুটো বান্ধ খায়। আৰু যদি কম হয় ঘিউ আৰু 2 চামুচমান ঘিউ দি দিব পাৰি। খুব ধুনীয়া চেণ্ট এটা ওলাইছে। আৰু এতিয়া মই এটা চৰিয়াত এইখিনি কাঢ়ি লৈছোঁ। যিহেতু কেৰাহীটোত খুব গৰম হৈ বান্ধিব দিগদাৰ, গতিকে চৰিয়াটোত লৈ এতিয়া আমি মা যি 2জনীয়ে বান্ধিছোঁ। যিহেতু গৰমে গৰমে বান্ধিব লাগে, লাডুটো তেতিয়া খুব ধুনীয়াকৈ বান্ধ খায়। আৰু যদি অকণমান বেছি ফচফচীয়া হয় তেতিয়া অকণমান ঘিউ দি দিব লাগে। এয়া দেখিছেনে কি ধুনীয়া লাগিছে। খাবলৈও খুব ধুনীয়া লাগে। ইমানখিনি লাডু আমাৰ ৰেডি হৈ গ'ল। খুব ফটাফট বান্ধিব লাগে, তেতিয়া খুব ধুনীয়াকৈ বান্ধ খায়। এইখিনি ৰেডি হৈ গ'ল আমাৰ লাডু। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে।